মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন যাচিলোঁ। এই ইউটিউবৰ জৰিয়তে ভোগালী বিহুৰ এয়া মেজি পিছদিনা জুই জ্বলোৱাৰ দৃশ্য দেখিছে। আৰু চাওকচোন কি আছে, যি পাৰোঁ অকণমান দিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। মোক কেনেকৈ খেলিম বুলি ভাবিছা কোৱা? তুমি শিকা আকৌ কথা বট চাইড কোৱা। তাৰমানে কণীটো তুমি বট চাইড খেলি ঠিক আছে। বট চাইড তেনেহ'লে তলি প্ৰথমতে মাৰি লওঁ। বট চাইড বোলে তলি তাৰপিছত মুখামুখি জেগাডোখৰ উলিয়াই দিওঁ। এখন হাত উঠাই দিওঁ, এখন হাত উঠাই দিওঁ। অঁতৰাই দিয়া, লাহেকে দিয়া। উলিয়াই দিয়া, লাহেকে দিবা, লাহেকে দিবা। দুইটা সমান হ'ল। মোৰ মুখখন থাকিলে নহয়, এতিয়া তোমাৰ টয়লেট দিম। এতিয়া তলটো এখন এনেকে কৰে, তলটো এনেকে ধৰি থাকে, তেতিয়া তোমাৰ হেৰিত নপৰে। জোৰ দিলে গ'ল আৰু ইমান জোৰ দিছে, এখন জেগাটো পাব লাগিব, স্পেচটো দিয়ক। ৰাতিপুৱা শুই উঠিয়া দৃশ্য মেজি জ্বলোৱা। এনজয় কৰা, আমি সেই দিনটো চবেই নাচি বাগি অলপ ফূৰ্তি কৰিলোঁ, সকলো সমান হৈ।